হেল্ল' গাইজ, গুড মৰ্ণিং। তো মই এতিয়া ৰাতিপুৱা ওলালোঁ মানে লগৰকেইটাৰ লগত ঢোলটো টিউনিং কৰিবলৈ, যিহেতু মানে ঢোলটো বহুত চাউণ্ডটো বেয়া হৈ গৈছে। এতিয়া মানে টানিবলৈ আহিলোঁ বহলপুৰলৈ আৰু এতিয়া আহি পালোঁ আমি। এইটো হৈছে মোৰ ঢোলটো আৰু ইহঁতৰো ঢোলবিলাক হৈ গ'ল, আজি বনাবলৈ দিছে আগতে। তাৰপিছত ঢোলটো লৈ আহিলোঁ এতিয়া আমি, মানে টিউনিং হৈ গ'ল আৰু ইহঁতৰ দুটাও আজি লৈ যাব আজি ঘৰত। তাৰপিছত আমি আহিলোঁ এখন দোকানত পুৰি খাবলৈ। খাই বৈ এতিয়া বাছত উঠিলোঁ আৰু দেখিছেনে ইমান ভিৰ গাইজ, একদম থিয় হৈ গৈ আছোঁ। আহি পালোঁ এতিয়া ঘৰত আৰু এইখিনি ভণ্টি, মোৰ খুৰাৰ ল'ৰা, দুজনীয়ে হয়, ৰুটি খাই আছে আৰু লগতে এইফালে মাও আছে ৰুটি খাই। তো এতিয়া গা পা ধুই ভাত খাই মই ওলালোঁ আকৌ কৰ্মশালালৈ। বিলাচীপাৰাত আছে আমাৰ, আজিৰ পৰা ষ্টাৰ্ট হ'ব। তো আমি লগৰকেইটা আৰু এজন আছে লগত মোৰ আৰু নাচনী দুজন, আৰু ইহঁতে আছে বাইক দি, তেল শেষ হৈছে ৰাস্তাতে। তো আমি আগতে আহি পালোঁ আৰু ইফালে এইটো হৈছে কৰ্মশালা, ইয়াতে হ'ব। এতিয়া আমি ইয়াতে আহি বহিলোঁ অকণমান। তাৰপিছত অলপকৈ মানুহখিনি আহিবলৈ ধৰিলে কৰ্মশালাত আৰু সকলো আহি পালে। এতিয়া অলপ পিছত ডাঙৰ ডাঙৰ মানুহবিলাক আহিছে, সিহঁতক মানে আমন্ত্ৰিত কৰি অনা হৈছে, সেইকাৰণে সম্বৰ্ধনা জনাই আছে। তাৰপিছত এতিয়া আমাৰ কৰ্মশালা ষ্টাৰ্ট হ'ব। তো আমি সাজু হ'লোঁ এতিয়া আৰু ইফালে আমাৰ কৰ্মশালা এতিয়া ষ্টাৰ্ট হ'ল আৰু বহুতো কেইটামান মিডিয়া আহিছে, আমাৰ ছাৰৰ ইণ্টাৰভিউ লৈ আছে। তাৰপিছত আমিও ইফালে মানে ৰেডি হ'লোঁ পূৰা, মানুহখিনি থিয় দি আছে দেখিছে। তাৰপিছত এতিয়া আমাৰ ষ্টাৰ্ট হ'ল ডান্স। এইজনী আমাৰ নাচনী শিকাই আছে, ইফালে বাকীবিলাকক সকলোৱে নাচি আছে। আৰু এতিয়া আমাৰ কৰ্মশালা শেষ হ'ল আজিৰ। তো যিহেতু আজি প্ৰথম দিন আছিল সেইকাৰণে। তো এতিয়া আমি খাবলৈ আহিলোঁ এখন দোকানত, ইফালে আৰু কেইটামান নাচনী আহিছে আমাৰ লগত। তাৰপিছত এতিয়া খাই বৈ আহিলোঁ আমি দীপদাহঁতৰ ঘৰত, মানে অহাকালি কি চাপৰ বজাব এইবিলাকে মানে প্ৰেক্টিচ কৰি আছোঁ। তো এতিয়া ঘৰত আহিলোঁ। তো আজিলৈ ইমানেই, লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। বাই বাই গাইছ।